হাও মা দেখোন কি চাই আছে কি চাইছো কেনকে অলচা কি পিন্ধা চাইছো দে পাছে কিমান দিনৰ কাৰণে ভাবছা ভাবছো 10 দিন মান থাকিম 10 দিন নৰা 10 দিন থাকবা ইমান বছৰৰ মূৰত যাবা ওলছো 10 দিন থাকিম আকৌ মা নহয় নহয় নহব 3 দিন থাকবা পাৰবি মাত্ৰ 3 দিন 3 দিন তাতকে দেখোন নাযা হলিয়ে ভাল আছে যা যায় একবাৰ কি পিন্ধা তই গলে চলে আকৌ নাইচোন কি পিন্ধা গলতডাল মামৰে খাইছি মামৰে খাইছি পিছে মোৰ আগডাল আছে মই আনি দিম পিন এডাল পিন্ধি যা খোৱাই নেখেদাবি কিন্তু নেখেদং দিয়ক আপোনাৰ বস্তু মায়েৰে থেৰপে নানিলেও সৰুহে থেৰপে যথেষ্টখিনি পাইছা তই সেই বুলি পাইছো দিয়ক কিনা সোণাবিলাক কিনা হওক বা গড়ই হওক পাবি দে গড় 2 দিনমান পিছত এতিয়া কিনাকে পিন্ধি যাচোন হেৰি বাবাক পঠাই দিছো মই মেৰি ভাইটিৰ হাতত আগৈতাকে পঠাই দিছা সেইকাৰণে 10 দিনৰ মাথা পাইছা সেইটো নহয় 3 দিন থাকিব পাৰি বৰ বেছি 5 দিন তাৰপিছত নহ'ব আৰু হ'ব দিয়ক নহ'লে তালা লগা হ'ব ৰুমত মা দিয়ক তে মই যাওঁ যাবা ওলি যাম দিয়ক দে হ'ব দে যা সোনকালতে আহিবি দে আহিম দিয়ক সোনকালে 3 দিন থাকবি হ'ব দিয়ক 3 দিনে থাকিম কেনে কৰে দেখোনে বেগটো কি লৈছা তই খালি দিয়ক এইটো বেগটো খালি ভাইটিৰ হাতত মই গোটেই কাপোৰ কানি দিয়ে পঠাইছো খালি বেগ সেইটো কাপোৰ ভৰা নাই তই ইয়াতে একলো নাই ভাইটিৰ হাতত গোটেই কাপোৰ কানি পঠাই দিছো মই বাবুৰ লগত চলিটোৰ লগত যাতে তই আনবি মাথেৰ পে সেইকাৰণে লৈছো দিয়ক বেগটো আপুনি আৰু নান্নি খুদাইৰ বনাম যাতে যা সোনকালতে আহিবি দে 3 দিন থাকবি হ'ব দিয়ক যা আহিম দিয়ক বাপ্পা মই বুলিহে ইমান মানুহ কোনোবা বেলেগ হলি কোনোবা দিনাই দাউত দিলা হয় 3 দিন থাকবি 10 দিন থাকবি কি কৰবি বাপ্পা মানুহতে মূৰৰ ওপৰত উঠছি আগৰ দিনৰ যি বুঢ়ী মাহা আছিল হাতা লেখি দিয়ে হানে ওলছি গতে ইমান দিনৰ মূৰত যাবা ওলছো 10 দিনে থাকিম কিডাল কৰব নহয় 10 দিন পিছত কোনবা কোনো তালা চাবি দাদা বিচাৰিয়ে নাপাওঁ কোনো নহয় বোল 5 দিনতকৈ বেছি হ'ল সেইকাৰণে তালা মাৰি থ'ম মই বিচাৰিয়ে নাপাওঁ ক'তবা থৈছোঁ পাৰিও মৰো না এই পাগলা মাথাটো পাইছোঁ তালা মাৰি থ'ম বাপে হাহাকাৰ লাগি মৰক বেগটো লৈছোঁ অলপমান লাগছি মোৰ জল্দি যাওঁ নহ'লে মায়ো দিবই 3 দিনৰ জেগাত 10 দিন লগাইছোঁ কি বা কৰে ঠিক নাই আৰু যাওঁ মনো যাওঁ তালা মাৰিবই লাগিল ক'ত থাকে থাকক আহি পেলাই ময়ো বাপে চাবি লুকে থৈ দিম মোৰ কথা নুশুনিলা নহয় 3 দিন থাকবা ক'লো তাৰপিছত দিলোঁ আৰু 5 দিন 5 দিনতকৈ আৰু বেছি কৰি থৈছিল সেইকাৰণে ময়ো তালা মাৰি থওঁ থাক বাপে চাবি লুকে থৈ দিম মা ঘৰত মানুহ নাই নেকি মা মনো মা নাই পাইছোঁ ক'ৰবাত গেছি নেকি পিছফালে হেৰি কৰি যাওঁ ভিতৰত সোমাও যাওঁ বা সঁচাকৈ তালা
মাৰি থৈ দিছি মানে কি দাহিলা বস্তু এইটো ইমান দিনৰ মূৰত মাহঁতৰ ঘৰত গৈছিলো থাকলোৱে বাৰু বেছিকে 2 দিনমান তাতে আৰু তালাই মাত থৈ দিবা লাগে নে সঁচাকে অ মা ইটা কি কৰো ইও ঘুমেটি গেছি থবাও লাগছিল কি কৰো উপায় নাই মাতপাটো লাগবয়ে ক'ত বাছে পিছফালে আছে নেকি অ মা মা অ মা ও আইলি অ মা আপনি কি করছি চাবিটো ক'ত আছে মই কৈছিলো না 5 দিন পাৰ হলি তালা মাৰিম বুলি হা চাবি বিচাৰি তা ক'ত আছে অ মা কি? ঘুমটি গেছে ক'ত থওঁ মই ইতায়া ঘুমটি গৈছে সেইকাৰণে ভাবিবা লগা কথাটো হ'ব দিয়ক 2 দিনমান থাকলো যেনিবা কিনো হ'ল আপনার বিচাৰি তা চাবি ক'ত আছে বিচাৰি পেলাই তালা খুলি থওঁ তাক এই আপিটোকো লৈ আহিছিলোঁ মই হাও ও এই দেখাই নাছিলো মই এই এটা সৈতেৰি লৈ আহিলি আৰু লগত হা বা আমি ঘৰৰ মানুহকেইটাৰে হাহাকাৰ আৰু সৈতেৰি লৈ আহিছি কি আনছিনো বেগত কি আছে আনছি দে গতাই একেবাৰে বৰ বস্তু খান মাথেৰ ঘৰৰ পৰাই কল লৈছো উদা কল কেটা হা উদা কল কেটা বৰ কথা একেবাৰে ফিতেহি মাৰি আছিলি দেখোন বন্নি চাউলৰ খেতি আছে বন্নি ধানৰ খেতি আছে হা জাহা ধানৰ খেতি আছে নাৰিকল আছে তামোল পাণ আছে গোটেই একেবাৰে ফিতাহি মাৰি আছিলি দেখোন ইমান লোভ হ'ব নাপায় আপোনাৰ বহুত লোভ সুধা এই কল কেটা আনবাৰ কাৰণে বেগখান মস্ত ধুমা বেগখান লৈ গৈছা হ'ব দিয়ক কিবা যি আনছো মই আনছা দে আৰু লগত এটা লৈও আহিছা তইয়া খাবি দে থৌ লওঁ চাবি তালা কুল থৌ কৰে একদম খং উঠো কেতিয়াবা সঁচাকৈ মাহঁতৰ তাত থাকিম আজীৱন আৰু ঘূৰিয়ে নাহোঁ আমনো এই চাৰিবাৰ শুনচোন আপিটোকো গোটেই ঘামি পাব লাগে না এদিন আৰু বুলি আৰু নাই মাত থৈ দিছোঁ মই তোমাক চাহ বনাই দিম মনো আৰু শুনা এতিয়া বহি লচোন এই আমাৰ মাৰ আগত বেছিকৈ চটো বটো ঘূৰি ঘূৰি সেনেকৈ নাথাকিবা মায়ে মানে অলপ বেয়া পায় আৰু মাৰ আগত বেছিকৈ নাখাবা খালি মায়ে দাহত মৰি যাব গোটেই মস্ত দাহিলা না সেইকাৰণে হ'ব দে বেছি দিন নাথকা এই নাংগে দে বেছি দিন থাকিবা নহ'লে আৰু যদি গালি শুনোৱে পিছত দিগদাৰ হ'ব সেইকাৰণে ভাইটিক মাতি মই তোমাক পঠাই দিম দা সোনকালে আৰু মই হ'ব দিয়াচোন মোক আৰু ক'ত যাবা দিব যাবা নেদে এই দেখা নাই বেছি দিন থকাৰ কাৰণে তালাই মাত থৈ দিছে আৰু মোক যাবা দিব হৈছে নেদে যাবা তুমি এটা কাম কৰবা হেৰি মই ভাইটিক মাতি দিম তোমাক পঠাই দিম দা সোনকালে এতিয়া যোৱা পৰিয়ালখন ধুই লওঁ মই চাহ বনাই দিম আপিটো আহিছিল প্ৰথমবাৰ বেছি দিন ৰাখবা নৰা নহ'লে গালি শুনি শুনি মোৰ কাণখন পকাই দিব ধন্যবাদ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব